আজিৰ ভিডিঅ'টিৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ সকলোতকৈ দীঘল নদী হৈছে অপশ্যন এ ব্ৰহ্মপুত্ৰ নদী, অপশ্যন বি গংগা নদী, অপশ্যন চি কৃষ্ণা নদী, অপশ্যন ডি গোদাবৰী নদী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি গংগা নদী। নেক্সট কুৱেশ্যন, ভাৰতৰ সকলোতকৈ বহল নদী হৈছে অপশ্যন নম্বৰ এ গংগা নদী, অপশ্যন বি ব্ৰহ্মপুত্ৰ নদী, অপশ্যন চি মহানদী, অপশ্যন ডি কাবেৰী নদী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ব্ৰহ্মপুত্ৰ নদী। নেক্সট কুৱেশ্যন, দক্ষিণ ভাৰতৰ আটাইতকৈ দীঘল নদী হৈছে অপশ্যন এ কৃষ্ণা নদী, অপশ্যন বি গোদাবৰী নদী, অপশ্যন চি নৰ্মদা নদী, অপশ্যন ডি কাবেৰী নদী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গোদাবৰী নদী। নেক্সট কুৱেশ্যন, তামিলনাডু আৰু কৰ্ণাটকৰ মাজত কোনখন নদীক লৈ বিবাদ হৈছিল? অপশ্যন এ কাবেৰী নদী, অপশ্যন বি কৃষ্ণা নদী, অপশ্যন চি ৰবি নদী, অপশ্যন ডি নৰ্মদা নদী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ কাবেৰী নদী। নেক্সট কুৱেশ্যন, হেৰাকুণ্ড বান্ধ কোন নদীৰ ওপৰত আছে? অপশ্যন এ নৰ্মদা নদী, অপশ্যন বি কৃষ্ণা নদী, অপশ্যন চি মহানদী, অপশ্যন ডি ব্যাস নদী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মহানদী। ধন্যবাদ।